গৰ্ভৱতী মহিলাৰ লগতে ৰক্তহীনতাত ভোগা শিশুসকলৰ প্ৰশংসনীয় পদক্ষেপ ভুৱনেশ্বৰী গাঁও সংগঠন। ধুবুৰী জিলাৰ চচাৰ গাঁৱত পোষণ অভিযান। ভুৱনেশ্বৰী গাঁও সংগঠনৰ দ্বাৰা এই অভিযান বিলাচীপাৰা উন্নয়ন খণ্ডৰ ফটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চচাৰ গাঁৱত যোৱা 14 ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ অভিযান কাৰ্যসূচী সম্পূৰ্ণ হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চচাৰ গাঁৱৰ ভুৱনেশ্বৰী গাঁও সংগঠনৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত গাঁও সংগঠনৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ সৈতে যুক্ত পৰিয়ালৰ গৰ্ভৱতী মহিলা, প্ৰসূতি, ৰক্তহীনতাত ভোগা শিশুসকলৰ মাজত কেঁচা ফল-মূল, শাক-পাচলি আদি যোগান ধৰা হয়। আৰু এই কাৰ্যসূচীত উপস্থিত থাকে BPM সন্তকনাথ, BC হীৰকজ্যোতি ৰায়। জীৱিকা সখী নমিতা দেৱী, গৃহ সম্পাদিকা প্ৰতিমা ৰায়, লগতে শতাধিক মহিলা, লগতে আঁত ধৰে মালতী নাথে। কোকৰাঝাৰৰ পৰা অপূৰ্ব কুমাৰ বৰ্মন, প্ৰাগজ্যোতিষপুৰ লাইভ।